এভৰিৱান, আজি আমি যাওঁ পূজা বজাৰ কৰিব। আমাৰ ঘৰৰ মানুহবিলাকৰ এটা বৰ ডাঙৰ প্ৰব্লেম, ঘৰৰ পৰা ওলালেই ভোক লাগে আৰু ওলাই আহোঁতে কিবা খাব যাওঁতে এই ঘোঁৰাটোক দেখিলোঁ, ভাল লাগিলে, অলপ ভিডিঅ' এটা তুলি আনিলোঁ। আমি একো খোৱা নাই, আমি এটা চেণ্ডউইচ খাইছোঁ আৰু 2 কাপ কফি খাইছোঁ, ডাঙৰ একো খোৱা নাই। তাৰপাছত আমি ডাইৰেক্ট গ'লোঁ জুডিঅ' লখৰাবাদ। সেইখন বোলে 11টাতে খুলিব, সেইকাৰণে আমি কি কৰিলোঁ, তাৰ ছাইডতে মল এখন আছিলে ফেশ্বন চিটি বুলি, তাত গ'লোঁ। একচুৱেলি বহুত কালেকশ্যন আছিলে, তাৰপৰা আমি এটা বস্তু ল'লোঁ। তাৰপিছত তাৰ পৰা লোৱাৰ পিছত জুডিঅ' খোল খাই গ'ল, আমি জুডিঅ'লৈ গ'লোঁ। এইখন জুডিঅ' হয়। চ' আগে পিছে মই জুডিঅ' পৰাই বজাৰ কৰোঁ, আমাৰ ঘৰৰ মানুহেও জুডিঅ' পৰাই বজাৰ কৰে, কিন্তু এইবাৰ চব খালী, একোৱেই নাই। চ' আমি পল্টন বজাৰৰ জুডিঅ'খনলৈ আহিলোঁ। ইয়াতো আহি ছেইম চিটুৱেশ্যন, একো বস্তুৱে নাই, একো ভাল লগা নাই। চ' আমি তাৰ তলতে এখন বাটা আছিলে, বাটাত গ'লোঁ, বাটাত কিনিলোঁ আৰু বিৰাট গৰম উঠি আছিলে। চ' আমি কি কৰিলোঁ, গন্নে কা জুচ খালোঁ 20 रुपये का। তাৰপিছত আহিলোঁ আমি আদাৰবাৰী এখন ৱেষ্ট ছাইডলৈ। ইয়াততো কালেকশ্যনো কম, লগতে দামো বেছি। চ' এগেইন আমাৰ ইয়াতো একো লোৱা নহ'ল, আমাৰ বস্তুবিলাক ইমান পচন্দ লগা নাই, আগে পিছে যিমান ভাল লাগে ইয়াত। চ' ইয়াতো আমি একো নল'লোঁ। তাৰপিছত আমি জালুকবাৰী NCS মলত গ'লোঁ, তাত আমাক যি লাগিছিল ট্ৰেণ্ডছত আমি পালোঁ যেনে তেনে আমাৰ নিজৰ বাজেটত। তাৰপিছত আমাৰ বিৰাট ভোক লাগিলে, ভূমিকম্পও আহিলে আৰু লগতে বৰষুণো আহিলে, কি কৰিম আমি ভাবি পোৱা নাছিলোঁ। চ' তাতে মলটোতে এটা ডাইনিং এৰিয়া আছে পূৰা 4th ফ্ল'ৰত, তাত গ'লোঁ আমি, তাত বিৰাট ভোক লাগি আছিলে। চ' আমি খাব গ'লোঁ, তাত আমি ফাৰ্ষ্ট অৰ্ডাৰ দিলোঁ পিজ্জা এইটোৱে আপোনাৰ ৰেগুলাৰ ছাইজটো দিলোঁ, এইটো খালোঁ, কোক খালোঁ। তাৰপিছত আমি খালোঁ কি বুলি কয় এইটো, পনীৰ বিৰিয়ানী, বিকজ আজি জন্মাষ্টমীও মাছ মাংস খাব নোৱাৰি, আৰু ময়ো পনীৰ ৰোল এটা খালোঁ। আৰু এইবিলাক যিমানে নহওক কিয়, লাষ্টত এটা বস্তু লাগে যোনটোৱে আপোনাক হজম কৰে, সেইটো হ'ল আইচক্ৰীম। আৰু এই আইচক্ৰীমটোৰ লগতে আজিৰ দিনটোৰ ব্লগটো কমপ্লিট হ'ল। থেংক ইউ ফৰ ৱাচিং।